পায়স আছে আৰু এইফালে এটা খিচাৰি আছে আৰু সৰস্বতী বাক কি বস্তু তই খাই ষ্টাৰ্ট কৰিয়ে দিলি নেকি নাই দালি কেনে লাগছে এইখন হৈছে গেট মেইন গেটখন অলপ দেখাই দিয়া এইফালে নাগাৰাপাতি নামটো দেখাই দিয়া পুৰা চলি আছে এইফালে নৈবদ্য আগবঢ়াই আছে এইটো পূজা প্ৰতি আৰু আমাৰ আছে ধন তোমাৰ কেনেকুৱা লাগিল ভাল লাগিছে পূজাখন আমি অজন বছৰত এই বছৰ কৰিছোঁ খুবেই ভাল লাগিছে এইবাৰ সমূহ ৰাইজৰ উপস্থিত কামনা কৰিলোঁ সন্ধিয়া 8 বজাত আজি কি ভেলেণ্টাইন ডে তুমি যোৱা নাই নেকি ভেলেণ্টাইন ডেত আমাৰ সংস্কৃতি তপয় আমাৰ এইটো আমাৰ উৎসৱীয় সংস্কৃতি পৰে আমাৰ যোনটো আমাৰ অনুষ্ঠান পূজা আমি হিন্দু ধৰ্মৰ মতে পূজা তুমি ধন্যবাদ মই তোমাক এনেই সুধিছিলোঁ জানো আমাৰ তোমাৰ গাৰ্লফ্ৰেণ্ড নাই বুলি আমি জানো যিহেতু আৰু তুমি যোৱা নাই নেকি হা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে হৈছে 13 ফেব্ৰুৱাৰী আৰু কালি কি আছে কালি আছে সৰস্বতী পূজা লগতে ভেলেণ্টাইন ডে কিন্তু আমাৰ কাৰণে মেইন হৈছে সৰস্বতী পূজা যিহেতু আমি সৰস্বতী পূজা নিজে এইবাৰ পাতিম গাঁৱত প্ৰত্যেকবাৰে পাতো 24 নম্বৰ বাৰ হ'ব চাগে 24 বছৰে আমি পাতি আছো বছৰ 25 বছৰ হ'ব তো আমি সৰস্বতী পূজা পাতিম যেহেতু আমি এতিয়া গৈ আছো ক'ত গৈ আছো আমি এতিয়া মালিগাঁৱত গৈ আছো তো গাইজ আমি আহি পালোঁ মালিগাঁও আমি অহাৰ আগতে শান্তিকাই অলৰেডি প্ৰতিমা লৈ উঠিছে তো আমি এনেকৈ আকৌ অকণমান দেখাই আছোঁ আপোনালোকক প্ৰতিমা এনেকৈ সজাই পৰাই ৰাখিছে বিক্ৰী কৰিবৰ কাৰণে তো আপোনালোক আহিব পাৰে মালিগাঁৱত এনেকৈ তো এতিয়া প্ৰতিমাত এটা শান্তিকাই কেৱল প্ৰতিমা ইয়াৰ পৰা ল'লে না আমি প্ৰতিমা লোৱা হ'ল এতিয়া ডাইৰেক্ট আমি ঘৰলৈ গৈ আছোঁ তাৰপিছত আমি কৈ আছোঁ কি কৰিম আমি গুড মৰ্ণিং সকলোকে আজি ৰাতিপুৱাই আমি আহি গ'লোঁ ঘৰৰ কাৰণে পানী দেখিছে এইটো বাল্টি আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ নদী আমি ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী ল'ম তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কি হ'বলৈ গৈ আছে আজি দেখাম গোটেইখিনি দেখাম তো গাইজ এইখন হৈছে আমাৰ মন্দিৰৰ মেইন গেট আৰু আজিৰ কাৰণে পূজাৰ মেইন গেট তো আমি ভিতৰত এনেকৈ এণ্ট্ৰি কৰিম আৰু দেখাম পূজাখন গোটেই চাই থাকক ভিডিঅ'টো শেষলৈ তো এতিয়া বৰ্তমান পূজা চলি আছে এইফালে যিমান কি ক'বা তুমি পূজাখনৰ বিষয়ে দিবা চলি আছে সকলো আহিব ভোগ প্ৰসাদৰ আয়োজন আছে চব আহিব এতিয়া পূৰা মাইকত লগাই দিয়া হৈছে তো গাইজ বৰ্তমান পূজা শেষ হ'ল এতিয়া প্ৰসাদ বিতৰণ চলি আছে আৰু ইয়াৰ পিছতে হ'ব ভোগ বিতৰণ তো চাই থাকক ভিডিঅ'টো শেষলৈ এতিয়া আমি যাম ভোগ ঘৰত এতিয়া আমি আহি পালোঁ ভোগ ঘৰত এইটো হৈছে আমাৰ গাঁৱৰ ভোগ ঘৰ তো এতিয়া কি বনাইছে আমাক ক'ব ৰান্ধনি ক'ব আপোনাৰ নাম নন্দেশ্বৰ এইটো নন্দেশ্বৰে আমাক ক'ব কি বনাইছে অলপ কৈ দিলে ভাল হয় এইটো খিচাৰি আৰু এইটো হৈছে নেকি তৰকাৰী হোৱা নাই হ'ব আৰু কি আছে ক্ষীৰটো আৰু ক্ষীৰ আছে ক্ষীৰ আৰু এটা আইটেম থকা বুলি আৰু বিলাহী আছে এইফালে বিলাহী আছে এইফালে চাউল যোগাৰ তো আপোনাৰ কেনেকুৱা লাগিল ইয়াত বনাই নে এইবাৰ প্ৰথম আহিছে নে আগতেও আছিল এইবাৰ প্ৰথম কেনেকুৱা হয় যি নহওক এতিয়া অকণমান পিছত আমি খিচাৰি খাম তাৰপিছত আমাৰ এই পৰ্যায় আৰম্ভ হ'ব নামৰ আমাৰ যিখিনি কাৰ্য আছে আমি অলপ পিছত এইবিলাক চব এইবিলাক চাফা কৰিব লাগছে না চাফা তাফা গোটাই কৰি পেলাই নাম নহয় দালি কিবা ক'ব দালি কি ক'বা দালি ভালে লাগিল কেনেকুৱা ৰাতি পৰ্যায়তো ৰাতি নামৰ পিছত ডিস্কো ডেন্সাৰ হ'ব কিন্তু লাগিব আপোনাৰ কি বস্তু তই খাই ষ্টাৰ্ট কৰিয়ে দিলি নেকি নাই দালি কেনে লাগছে ঐ ধন কেনে লাগছে কেনে তো গাইজ খিচাৰি খাই ডাইৰেক্টলি আমি ৰান্ধনি শালত আহিছোঁ কাৰণ ধুনীয়া বনাইছে ধন্যবাদ আপোনাক ধুনীয়া বনাইছে কিন্তু ফাৰ্ষ্ট ক্লাছ হেণ্ডচিক মাৰি দিয়ক আপুনি ফাৰ্ষ্ট ক্লাছ বনাইছে তো গাইজ গধূলি হৈ গ'ল এতিয়া আমাৰ নাম আহিব আমি নাম চাম এতিয়া আপোনালোকক দেখাই যাম কি নাম কেনেকুৱা নাম ছোৱালীৰ নাগাৰা নাম তো এনেকৈ যাম আমি সেইটো ৰাস্তা আমাৰ ঘৰ হৈছে এইফালে নদীৰ কাষৰ ফালে আমাৰ ঘৰ কিন্তু আমাৰ গোসাঁই ঘৰটো আছে একদম ওচৰতে তো আমি গৈ আছোঁ চাই থাকক ভিডিঅ'টো এতিয়া গধূলি হ'ল গধূলি আয়তীসকলৰ নাম এটা চলিল অলপ আগতে এতিয়া মেইন নামৰ আখৰখন আহি আছে দীক্ষিতা তো দালি কেনেকুৱা অনুভৱ বেয়া নহয় আপোনাৰ দালিৰ অনুভৱ ভাল এতিয়া চাউণ্ড ৰেডি গোটেই ৰেডি মাইক্ৰফোন ৰেডি ভকত ৰেডি চব ৰেডি এতিয়া নাম আহিব লাগে গাব লাগে আমি অকণমান পিছতে দেখাই আছোঁ আপোনালোকৰ নাম তো গাইজ এনেকৈ নামৰীয়া দল আহি নিজৰ আসন গ্ৰহণ কৰিলে আৰু অলপ পিছতেই নাম আৰম্ভ হৈ যাব অলপ পিছতে নহয় আৰম্ভ হৈয়ে গ'ল আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈ চাই থাকক
তো গাইজ নামৰ মাজতে দীক্ষিতা বৈশ্যক সম্বৰ্ধনা জনাইছে আমাৰ গাঁৱৰে পংকজ দাসে আৰু দীক্ষিতা বৈশ্যক এটি ফুলাম জপিৰে সম্বৰ্ধনা জনাইছে আমাৰ গাঁৱৰ সদস্য নিতুল দাস দেৱে দেখিছে আৰু পংকজ দাসক এতিয়া সম্বৰ্ধনা জনাব ৰাণা দাসে। পুৰস্কাৰ সম্পৰ্কে ঘোষণা জ্ঞান আৰু কাশী দীক্ষিতাৰ নাগৰা নামত সন্তুষ্ট হৈ 200 টকাৰে পুৰস্কাৰ এতিয়া আগবঢ়াইছে। গিৰীশ দাস লগতে গিৰীশ দাসে 100 টকাৰে দীক্ষিতা বৈশ্যলে পুৰস্কাৰ আগবঢ়াইছে। নাগৰা নামত সন্তুষ্ট হৈ ৰঞ্জন দাসে ৰঞ্জন দাসে 100 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। ৰঞ্জন দাস ধন্যবাদ। তেখেতে দীক্ষিতাৰ নাগৰা নামৰ সংগীত সন্তুষ্ট হৈ লগত 100 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। আৰু এটি পুৰস্কাৰ সম্পৰ্কে ঘোষণা তপন দাসে দীক্ষিতা বৈশ্যৰ নাগৰা নামত সন্তুষ্ট হৈ লগত 100 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। লগতে নয়ন জয়ন্তীও ৰঞ্জনা, আৰু লগতে সন্তুষ্ট হৈ লগত এইবিলাক হৈছে 50 দাতা। টকাৰে পুৰস্কাৰ আগবঢ়াইছে। ৰাণা দাস দিম 100 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। সকলোৰে বৰাবৰ আশা কৰিছিলো 500 টকা তেখেতে 100 টকা পুৰস্কাৰ আগবঢ়াইছে। জনপ্ৰিয় কলাকাৰ গোবিন্দ দাস। আৰু আছে আৰু আছে আৰু আছে আৰু আছে কুশল দাস এইমাত্ৰ হৈ যোৱা নাগৰা নামত সন্তুষ্ট হৈ 100 টকাৰে পুৰস্কাৰ আগবঢ়াইছে। কুশল দাস ওৰফে মুন্না। ক্ষমা কৰিব কুশল দাস ওৰফে বিকুল। অখিল দাস অখিল দাস এইমাত্ৰ হৈ যোৱা নাগৰা নামত সন্তুষ্ট হৈ তেখেতে 100 টকাৰ পুৰস্কাৰ আগবঢ়াইছে। সৈতে ফালৰ পৰা পুৰস্কাৰ হিচাপে নলৈ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু অভিযোগত নাম আছে নামত 100 টকাৰে পুৰস্কাৰ তো গাইজ এইখিনিতে আমাৰ সংঘৰ সভাপতি সম্বৰ্ধনা জনোৱা হৈছে আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা পালে জনাব আৰু লগতে কমেণ্ট কৰিব। ধন্যবাদ। বঢ়িয়া তালিয়া তালি